হাই ফ্ৰেণ্ডছ, এমস্কে কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক কমলাৰ উপকাৰিতাৰ সম্পৰ্কে কেইটামান কথা ক'ব বিচাৰোঁ। এইটো কমলাৰ ছিজনেই হয় আৰু আপোনালোকে কমলা খাব। এইখিনি মই কমলা ফ্ৰিজত ৰাখি থৈছিলোঁ, অলপ ৰ'দত দি থৈ দিছোঁ। অলপ ঠাণ্ডা হৈ আছে যিহেতু, ইয়াৰ পিছত খাম। আমাৰ ডগীজনী ৰৈ আছে, মায়ে কমলা গুচাইছে আৰু মোৰ ৰ'দত বহি কমলা খাম। কমলাৰ বহুত উপকাৰিতা আছে জানেনে? ইয়াত প্ৰচুৰ পৰিমাণে চি ভিটামিন আছে, যিটো এজিং প্ৰব্লেম যাৰ হয় সেইখিনিয়ে খুব খাব লাগে। যিবিলাক মানুহৰ হাই কলেষ্ট্ৰল থাকে সেইখিনিয়েতো খুব খাব লাগে কমলা। খালে দেহৰ ইমিউনিটি ছিষ্টেমটো বহুত বাঢ়ি যায়, যি আমাক বিভিন্ন বেমাৰৰ পৰা বহুত প্ৰটেক্ট কৰে। গতিকে কমলা আপোনালোকে খাব। আৰু যিহেতু এতিয়া কৰোণা ছিজন চলি আছে, এনে সময়ত কমলা খালে আমাৰ বহুত লাভ হ'ব। আহক এতিয়া এটা মই আপোনালোকক চিম্পল ৰেচিপি শ্বেয়াৰ কৰিম। একচুৱেলি মই ঘৰত পাস্তা বনাইছিলোঁ। মইনো কেনেকৈ বনাইছিলোঁ আপোনালোকক দেখুৱাম। প্ৰথমতে চচপেন এটাত পানী গৰম কৰি লৈছোঁ আৰু এইটো সৰু পাস্তা পেকেট এটা ইয়াত ওপৰত ঢালি দিছোঁ। 10 মিনিটমান সময় এইখিনি সিজিবলৈ দিব লাগিব। পাস্তাখিনি সিজাই হৈ গ'ল। এতিয়া এখন চেকনি লৈ লৈছোঁ আৰু ইয়াৰ ওপৰত মই এইখিনি বাকি দিছোঁ, যাতে পানীখিনি তললৈ সৰকি গুচি যায়। এতিয়া মই মগত অলপ ঠাণ্ডা পানী লৈ পেলাই পাস্তাখিনিৰ ওপৰত এনেধৰণে ঢালি পেলাই অলপ ভালকৈ ধুই ল'ম। এতিয়া এখন ফ্ৰাই পেনত মই প্ৰয়োজন অনুসৰি ৰিফাইন তেল দি গৰম কৰি লৈছোঁ। ফাৰ্ষ্ট এয়া মই বাদাম ৰিফাইন তেলত দি অলপ সময় ভাজি ল'ম। বাদামখিনি ভজা হৈ গ'ল আৰু এতিয়া এইখিনি বাতি এটাত মই এইখিনি কাঢ়ি লৈছোঁ। বাকী ৰৈ যোৱা ৰিফাইন তেলত মই এটা জলকীয়া কাটি লৈছিলোঁ, সেইটো ইয়াত ফাৰ্ষ্ট দিছোঁ। ছেকেণ্ড পিঁয়াজ ইয়াত দি দিছোঁ আৰু এটা গাজৰ কাটি লৈছিলোঁ, সেইখিনি ইয়াত দি দিছোঁ। এইখিনি ভাজি হৈ যোৱাৰ পাছত মই পাস্তাখিনি ইয়াৰ ওপৰত দি দিছোঁ। ইয়াৰ হেতাখনে আকৌ ভালকৈ সকলোবিলাক মিলাই মেলি লৰাই দিব লাগিব এনেধৰণে। এতিয়া মই ইয়াত এচামুচ চব্জি মছলা দিছোঁ, দেন ধনিয়া গুড়া এচামুচ দি দিছোঁ আৰু ৰেড চিলি পাউডাৰ ইয়াত দি দিছোঁ।
আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ ইয়াত। আৰু ইয়াত মই অলপ চচ দি দিছোঁ। এইখিনি বনাই হৈ যোৱাৰ পাছত মই ভাজি থোৱা বাদামখিনি ইয়াত দি দিছোঁ। এয়া মোৰ পাস্তা ৰেডি হৈ গ'ল। ৰেচিপিটো একেবাৰে চিম্পুল হয়, কিন্তু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। আপোনালোকে ঘৰত এনেধৰণে বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।